সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ পায়স সকলোৱে বনাব জানে আৰু মইনো কিদৰে বনালোঁ চাওঁ আহকচোন। মই ইয়াত গাখীৰ লৈছোঁ 3 লিটাৰ আৰু তাতে কেইখিলামান তেজপাত দি ভালদৰে উতল আহিব দিলোঁ। উতল অহাৰ পিছত মই ইয়াত চাউল ব্যৱহাৰ কৰিছোঁ এপোৱা আৰু চাউলখিনি মই আধা ঘণ্টামান পানীত তিয়াই ৰাখিছিলোঁ আৰু এয়া মই চাউলখিনি ইয়াতে দি দিলোঁ। চাউলখিনি দি ভালদৰে উতল আহিব দিলোঁ। উতল অহাৰ পিছত ইয়াতে মই দিছোঁ কাজু আৰু খিচমিচ। কাজু খিচমিচখিনি দি ভালদৰে লৰাই দিলোঁ। আনফালে এটা কেৰাহী লৈছোঁ। কেৰাহীত মই অকণমান ঘিউ গৰম কৰি ল'লোঁ। ঘিউ গৰম কৰাৰ পিছত মই ইয়াতে এটা নাৰিকল লৈ লৈছোঁ। নাৰিকলটো মই মিহিকৈ ৰুকি লৈছিলোঁ আৰু নাৰিকলখিনি মই ঘিউত ভালদৰে ভাজি ল'ম। নাৰিকলখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ আৰু এয়া মোৰ নাৰিকল ভজা হৈ গ'ল। এতিয়া এয়া উতলি থকাৰ পায়সখিনিত মই এই নাৰিকলখিনি দি দিলোঁ। নাৰিকলখিনি দি মই ভালকৈ সিজিবলৈ দিলোঁ। অলপ সময় সিজাৰ পিছতে ইয়াতে দি দিছোঁ কেইটামান ইলাচি দিলে ইয়াৰ গোন্ধটো বহুত ধুনীয়া হৈ পৰে আৰু ইলাচিকেইটা দি মই ভালকৈ লৰাই দিলোঁ আৰু এতিয়া মই ইয়াত দিম প্ৰয়োজন অনুসৰি চেনিটো আপোনালোকে প্ৰয়োজন অনুসৰি দি ল'ব। এতিয়া মই ইয়াত জোখমতে চেনিখিনি দি ল'লোঁ। চেনিখিনি দিওঁতে মই গেছটো কমাই ৰাখিছিলোঁ, নহ'লে তলত লাগি যাব পাৰে আৰু চেনিখিনি দি ভালদৰে সিজিবলৈ দিলোঁ। সিজাৰ পিছত মোৰ এয়া পায়স ৰেডি হৈ গ'ল। এতিয়া মই ইয়াতে দি দিছোঁ ঘিউখিনি দি ভালকৈ লৰাই দিলোঁ। ঘিউটো পিছত দিলে খাবলৈও সোৱাদ লগা হয়। পায়সখিনি মই অকণ সময় ঠাণ্ডা হ'বলৈ দিছিলোঁ। এয়া ঠাণ্ডা হোৱাৰ পিছত মই ইয়াতে দি দিছোঁ মৌখিনি দি মই ভালকৈ মিলাই দিলোঁ। মোৰ পায়স ৰেডি হৈ গ'ল। আপোনালোকে মোৰ ৰেচিপিটো কেনেকুৱা পালে জনাবচোন। যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহি আছোঁ। আজিলৈ বাই।